हाय कैसे हो दोस्तों আজি মই আপোনালোকৰ সন্মুখলৈ আহিছোঁ কেইটামান কথা ক'ব লগা আছে জাষ্ট আজি এনেই ভিডিঅ' এটা বনালোঁ আৰু মন গ'ল ভিডিঅ'টো বনাবৰ কাৰণে চ' চাব আৰু পাৰিলে ছাবস্ক্ৰাইবটো কৰিব আপোনালোকৰে মই কোনটো হয় চ' মই আজি ক'বলৈ গৈছোঁ যে মানুহে কিছুমান বেয়া কাম কৰে যেনে এজন মানুহে বাটদি গৈ থাকিলে সেই মানুহজনলৈ চাই ড্ৰেছ চাই পোচাক চাই কথা সোধে ঠিক মানে কথা কিন্তু পিছত গৈ সেইটো মানুহজনে যদি অলপ গৰ্বৰভাৱে কয় বা কিবা অলপ বেলেগ ষ্টাইলত কৰে তেতিয়া মানে বেলেগ ষ্টাইল মানে এনেকুৱা নহয় যে ধৰি লওক মানুহজনৰ অলপ টকা পইচা বেছি ধন সম্পত্তি বেছি চ' সেইজন মানুহজনে লেবেল দিয়ে বুলি কয় আপোনালোকে চাগে মোৰ আৱাজটো শুনি ভাল পোৱা নাই কাৰণ আজি মই কেৱল বাৰ ঘৰত আহিলোঁ আজি মই বেলেগ ঘৰত আহিছোঁ চ' সেই আহি থাকোঁতে মানে এই ঘটনাটো ঘটিলে মোক এজন মানুহে লগ পাইছিলে মোৰ লগ গাটো ভাল নহয় দেই চ' সেইটো কাৰণে ভিডিঅ'টো জাষ্ট বনালোঁ আৰু এনেই মানুহজন লগ পালোঁ মানুহজনক সুধিলোঁ আপোনাৰ ঘৰ ক'ত মানুহজনে পূৰা ষ্টাইলত একদম চশমা লগাই আহিছে ক'লে মোৰ ঘৰৰ মুখত কিবা কিবি তেনেকৈ মই সুধি গুচি আহিলোঁ তাৰ লগৰজনে মোক ক'লে এই মানুহজন বৰ লেবেল ন এই লেবেল মানে কি লেবেল মানে হৈছে এটা গালি যিজনে মোৰ বন্ধুজনে সেই মানুহজনক দিলে অলপ টকা পইচা হোৱাৰ কাৰণে সেই মানুহজনে অলপ বেলেগ ষ্টাইলৰ কথা কয় অলপ ৰংকৰণ বেলেগ ধৰণ বেলেগ চ' এনেকুৱা ধৰণৰ কাম যাতে আপোনালোকে নকৰে সেই লেবেল শব্দটো যদি শুনে জানিব এইটো আপোনাৰ তাৰিফ নহয় এইটো গালি চ' মই মোৰ বন্ধুৰ ঘৰত আছোঁ বৰ্তমান লাইনটো গুচি গৈছে চ' মই মোবাইলত টৰ্চ জ্বলাই এইটো কামটো কৰিছোঁ চ' বাই এইখিনিকে আৰম্ভ কৰিছোঁ বাই গুড নাইট দোস্ত